Hello student, welcome. Aku ami log holo. Aji moi তোমালোকৰ লৈ আহিছো ষষ্ঠমান শ্ৰেণীৰ নতুন গণিতৰ পাঠ সংখ্যা। আমি যোৱা ক্লাছত 1 or A ৰ পৰা 1 or C লৈ আমি অংকবোৰ কৰিছিলো। হয়নে? আশা কৰো তোমালোকে এই অংকবোৰ ভালদৰে বুজি পাইছা আৰু ঘৰত কৰিবলৈ চেষ্টা কৰিছা। আহা, আজি আমি 1 or D আৰম্ভ কৰো। Let's begin the class. ইয়াত চোৱা তোমালোকে কি দিছে এজন কিতাপ দোকানীয়ে ডিসেম্বৰ মাহত 4,50,368 টকা, জানুৱাৰী মাহত 12,30,900 টকা আৰু ফেব্ৰুৱাৰী মাহত 3,68,889 টকাৰ কি কৰিলে মূল্যৰ কিতাপ বিক্ৰী কৰিলে। হয়নে? দোকানীজনে তিনিটা মাহতে মুঠ কিমান কিতাপ বিক্ৰী কৰিলে আমাক সুধিছে। আমি প্ৰশ্নটো কি কৰিলাম? সহজ কৰিলাম। কেনেধৰণে কৰিলাম? যে চোৱা, যে ধৰা এটা মাহত আমি বিক্ৰী কৰিলো 1,000 টকা। কিমান? 1,000 টকা। নেক্সট মাহত মানে জানুৱাৰী মাহত বিক্ৰী কৰিলো ধৰি লোৱা 2,000 টকা। হয়নে? আৰু ফেব্ৰুৱাৰী মাহত আমি কিমান বিক্ৰী কৰিলো? ধৰা 3,000 টকা আমি বিক্ৰী কৰিলো। হয়নে? এতিয়া আমি সুধিছে কি মুঠ আমি কিমান বিক্ৰী কৰিলো? আমি কি কৰিম অংকটো? প্ৰথম মাহ, দ্বিতীয় মাহ আৰু তৃতীয় মাহটো কি কৰিম? যোগ কৰিলাম। হয়নে? যোগ কৰি ললে কি পাম? আমি মুঠ কিমান বিক্ৰী হল সেই অংকটো পাম। হয়নে? এইখিনিলৈ ঠিকে আছে। চোৱা এইখিনিলৈ কি হ'ব তোমালোকে আমি লিখি ললো ইয়াত যে সলিউশন দিলো ডিসেম্বৰ মাহত বিক্ৰী কৰিলে 4,50,000 এইখিনি টকা। হয়নে? জানুৱাৰী মাহত কিমান বিক্ৰী কৰিলে 12,13,900 টকা। হয়নে? আৰু ফেব্ৰুৱাৰী মাহত কিমান বিক্ৰী কৰিলে 3,68,789 টকা বিক্ৰী কৰিলে। এটাকে তিনিটা মাহত মুঠ বিক্ৰী কৰিলে কিমান কৰিব? তিনিটা মাহত মুঠ বিক্ৰী 20,50,57 টকা। হয়নে? ইয়াত কি লিখিম? আমি টকাটো লিখি দিব লাগিব। চোৱা তিনিটা মাহৰ আমি মুঠখিনি উলিয়ালো। এতিয়া কি কৰিম? চোৱা আমাক প্ৰশ্নটোত কি সুধিছে এতিয়া যে আমাক ইয়াত সুধিছে যে দোকানীজনে তিনিটা মাহতে মুঠ কিতাপ বিক্ৰী কিমান কৰিলে আমি সেইটো উলিয়ালো। হয়নে? ডিসেম্বৰ মাহতকৈ জানুৱাৰী মাহত কিমান টকাৰ কিতাপ বেছিকৈ বিক্ৰী কৰিলে? আমি সৰুকৈ কি বুলি ভাবিছিলো যে ডিসেম্বৰ মাহত বিক্ৰী হৈছিল 1,000 টকা আৰু জানুৱাৰী মাহত হৈছিল 2,000 টকা। এতিয়া চোৱা জানুৱাৰী মাহত কিমান টকা বেছি বিক্ৰী হ'ল? ডিসেম্বৰ মাহত হৈছিল 1,000 আৰু জানুৱাৰী মাহত হৈছে যে কিমান 2,000 টকা। এটো যদি আমি কি কৰো জানুৱাৰী মাহৰ পৰা ডিসেম্বৰ মাহৰ হোৱা মানে কিতাপ বিক্ৰী হোৱা টকাটো যদি আমি বিক্ৰী কৰো মানে 2,000 ৰ পৰা যদি 1,000 বিক্ৰী কৰি দিও তেতিয়া জানুৱাৰী মাহত কিমান টকা বেছিকৈ বিক্ৰী হ'ল সেইটো আমি পাম। ঠিক তেনেধৰণে এই অংকটোৰ জানুৱাৰী মাহৰ বিক্ৰী টকাৰ পৰা আমি যদি ডিসেম্বৰ মাহৰ বিক্ৰী টকাটো আমি বিয়োগ কৰি দিও তেতিয়া হলে অংকৰ আমাক যিটো প্ৰশ্ন সুধিছে আমি হেইটোৰ উত্তৰ পাম। ঠিক আছে? আহা এতিয়া নেক্সট পাৰ্টটো চোৱা কি হ'ল জানুৱাৰী মাহত বিক্ৰী হ'ল কিমান 12,30,900 টকা আৰু ডিসেম্বৰ মাহত বিক্ৰী হ'ল কিমান 4,50,368 টকা। আমি কি কৰিব লাগিব বুলি কৈছিলো? বিয়োগ কৰিব লাগিব। হয়নে? এতিয়া চোৱা বিয়োগ কৰাতে আমি কিমান পালো 7,80,532 টকা আমি বিয়োগ কৰাতে পালো। এটাকে আমি আনসাৰত কি লিখিলো? জানুৱাৰী মাহত 7,80,532 টকা টকাৰ কিতাপ বেছিকৈ বিক্ৰী হ'ল। একেবাৰে সিম্পল হ'ল। মই দুটা ভাগৰ অংকটো কৰি দিছো, তোমালোকে একেলগে লিখিবা। মোৰ ইয়াত বৰ্ডত নাতে বাবে মই দুটা পাৰ্টত লিখিব লগা হৈছে। ঠিক আছে? নিশ্চয় বুজি পাইছা? নেক্সটটো লৈ আহা। নেক্সটটো দিছে চোৱা, নেক্সটটো কি দিছে? এখন দৈনিক বাতৰি কাকত 14টা পৃষ্ঠাযুক্ত। হয়নে? বাতৰি কাকতখন দৈনিক 40,000 কপি ছপা কৰা হয়। দৈনিক কিমান পৃষ্ঠা ছপা কৰা হয়? প্ৰশ্নটো কি সুধিছে এবাৰ ভালকৈ আমি চাও। যে চোৱা এখন বাতৰি কাকতত কেইটা আছে পৃষ্ঠা? 14টা পৃষ্ঠা আছে। হয়নে? কেইটা পৃষ্ঠা? 14টা পৃষ্ঠা। যেনে ধৰণে এই কিতাপখনত ধৰি লোৱা আমি কি আছে 14টা পৃষ্ঠা আছে। দৈনিক এই কিতাপখন ধৰা তোমালোকে যদি আমি 100খন প্ৰিন্ট কৰো মানে ছপা কৰো মানে কেইখন বুলি আমি সৰুকৈ সংখ্যাটো ধৰি লৈছো কিহৰ বাবে? যে আমাৰ অংকটো বুজাত সহজ হয়। হয়নে? সেইবাবে আমি কি কৰিলো যে দৈনিক আমি এই কিতাপখন ছপা কৰি কেইখন 100খন আৰু এই কিতাপখনৰ পৃষ্ঠা কিমানটা আছে? 14টা পৃষ্ঠা। তে 100খনত মুঠ কিমানটা পৃষ্ঠা থাকিব? যদি আমি 100ৰ লগত 14টো পূৰণ কৰি দিও কি হ'ব? এই অংকটোৰ উত্তৰটো ওলাই যাব। ঠিক তেনেধৰণে ইয়াত চোৱা তোমালোকে কি দিছে? এখন দৈনিক বাতৰি কাকতৰ মুঠ পৃষ্ঠা কিমানটা? 14টা। হয়নে? ঠিক আছে? তাৰপিছত চোৱা বাতৰি কাকতখন দৈনিক বাতৰি কাকতখন ছপা কৰা হয়। দৈনিক বাতৰি কাকতখন ছপা কৰা হয় কিমানটা? 40,000 কপি ছপা কৰা হয়। ঠিক আছে? তে চোৱা এটাকে দৈনিক ছপা কৰা পৃষ্ঠাৰ সংখ্যা মানে
পৃষ্ঠা কিমানটা পৃষ্ঠা হ'ব হেতু কাৰণে কি কৰিব লাগিব 40000 লগত 14টা আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব আৰু পূৰণ ফল কিমান পালো সবা 14 লগত আমি অকল 4 টো পূৰণ কৰো কেইটা হ'ল 14 গুণ 56 আৰু কেইটা শূন্য থাকিল 1 2 3 4 একেবাৰে সহজ হয়নে এটা নেক্সট চোৱা এইবাৰ চোৱা তোমালোকে যে কি দিছে এটা নিৰ্বাচনত এজন প্ৰতিদ্বন্দ্বীয়ে দ্বিতীয় স্থান লাভ কৰা প্ৰতিদ্বন্দ্বীজনতকৈ 78329 টা ভোট বেছি লাভ কৰি জয়ী হল যদি জয়ী হোৱা প্ৰতিদ্বন্দ্বীজনে 235668 টা ভোট লাভ কৰে তেনে দ্বিতীয় স্থানত থকা জনে কিমানটা ভোট লাভ কৰিব চোৱা প্ৰথম কথাটো হল যে যিজনে ভোট মানে জয় লাভ কৰিলে মানে জয়ী হোৱা প্ৰতিদ্বন্দ্বীজনে কিমানটা ভোট পালে 235668 টা হয় ঠিক আছে এইখিনি তোমালোকে গম পাইছা এতিয়া চোৱা যে তাত এজন দ্বিতীয় প্ৰতিদ্বন্দ্বীও আছিল যিয়ে কি হল দ্বিতীয় স্থান পালে এই জয়ী হোৱা প্ৰতিদ্বন্দ্বীজনে দ্বিতীয় স্থান লাভ কৰিলে মানে কি দ্বিতীয় স্থান লাভ কৰা জনৰ প্ৰাৰ্থীতকৈ কিমানটা বেছি ভোট পালে 78329 টা ভোট বেছি পালে মানে ভোট বেছি পাই কিমান হল ভোটখিনি 235668 টা হল কিমানটা হল 235668 টা হল কিমানটা বেছি পালে 78329 টা বেছি পাই ফলে ইমানটা হল হয়নে এতিয়া চোৱা যে যদি ইমানটা বেছি পাই ফলে তো ইমানখিনি হল হয়নে তে দ্বিতীয় স্থান প্ৰাপ্ত সেই মানুহজনে বা সেই প্ৰতিদ্বন্দ্বীজনে কিমানটা ভোট পাইছিল হেতু আমাক কি কৰিছে উলিয়াব দিছে আমি চোৱা ইয়াত কি কৰিলো প্ৰথমতে লিখি লৈছো যে দিয়া আছে আমাক জয়ী হোৱা প্ৰতিদ্বন্দ্বীজনে ভোট পালে কিমানটা পাইছিল 235668 টা ভোট পালে হয়নে ইয়াত চোৱা জয়ী হোৱা প্ৰাৰ্থীজনে দ্বিতীয় প্ৰতিদ্বন্দ্বীজনতকৈ ভোট বেছি পালে কিমানটা ভোট বেছি পাইছিল 78329 টা ভোট বেছি পালে হয়নে এতিয়া চোৱা তুমি দ্বিতীয় স্থানত থকা জনে ভোট কিমানটা পাব ভোট পাব সমান কি লিখিলো এইটোৰ পৰা আমি কি কৰিলো 235668 ৰ পৰা আমি কি কৰিলো 78329 টা আমি কি কৰিলো বিয়োগ কৰি দিলে কি পাম এই অংকটো আমি উত্তৰটো পাম সো বিয়োগ কৰি আমাৰ বিয়োগ ফল পালো 1,57,339 টা ভোট কিমান পাইছিল দ্বিতীয় প্ৰাৰ্থীজনে পাইছিল দ্বিতীয় প্ৰাৰ্থীজনে পালে আৰু দ্বিতীয় প্ৰাৰ্থীজনতকৈ 78329 টা ভোট বেছিকৈ পাই কি হল জয়ী হল কোনে হল হে প্ৰতিদ্বন্দ্বীজন জয়ী হল তোলা কিমানটা ভোট পালে টোটাল 235668 একেবাৰে সিম্পল তোমালোকে মাত্ৰ কি কৰিবা কথাখিনি ভালদৰে শুনিবা আৰু কি কৰিবা ভালদৰে প্ৰেক্টিস কৰিবা ঠিক আছে ইয়াত চোৱা আমি এটো অংক কৰি লৈছো হয়নে এতিয়া চোৱা নেক্সট কি আছে এইবাৰ চোৱা 6 নম্বৰটো কি দিছে যে এটা ঔষধ বাকচত 1,75,000 টা টেবলেট ভৰোৱা হয় কিমান আছে 1,75,000 টা টেবলেট আমি ইয়াত কি কৰিছে ভৰোৱা হৈছে প্ৰতিটো টেবলেটৰ ওজন 20 মিলিগ্ৰাম কিমান কৈছে প্ৰতিটো টেবলেটৰ ওজন 20 মিলিগ্ৰাম হয়নে বাকচটোত থকা ঔষধখিনিৰ মুঠ ওজন কিমান আমি একেবাৰে সহজভাৱে ধৰি লও যে এটা ঔষধৰ বাকচত আছে 1000 টা টেবলেট ভৰোৱা হয় ধৰি লও আমি 1000 টা টেবলেট ভৰোৱা হয় আৰু এটা টেবলেটৰ ওজন 5 মিলিগ্ৰাম কিমান 5 মিলিগ্ৰাম তেনেহলে আমি কি কৰিব লাগিব মুঠ ওজন কিমান হ'ব গোটেইখিনি টেবলেটৰ কি কৰিব লাগিব 5 ৰ লগত আমি কি কৰিম 1000 টো আমি কি কৰি দিম পূৰণ কৰি দিলে কি পাম অংকটো পাম এতিয়া চোৱা অংকটো কেনে ধৰণে লিখিব লাগিব যে চোৱা দিয়া আছে এটা ঔষধৰ বাকচত টেবলেট ভৰোৱা হয় 1,75,000 টা হয়নে প্ৰতিটো টেবলেটৰ ওজন 20 মিলিগ্ৰাম হয়নে ইদেকে বাকচটোত থকা মুঠ ঔষধখিনিৰ ওজন হ'ব 1,75,000 * 20 মিলিগ্ৰাম তেতিয়া পূৰণ কৰোঁতে কিমান হ'ল 175 * 3 মানে কিমান হ'ব 350 হল হয়নে ইয়াত চোৱা তিনিটা শূন্য আছে ইয়াত তিনিটা শূন্য লিখি দিছো ইয়াত এটা শূন্য লিখি দিছো শূন্য থাকিলে পূৰণ কৰিবা একেবাৰে সহজ হয় এতিয়া চোৱা এইটো মিলিগ্ৰামত আছে আমাক কি কৈছে জানা নাই মিলিগ্ৰামৰ পৰা প্ৰথমতে কৈছে যে কিহত নিব লাগিব গ্ৰামত নিব লাগিব আৰু গ্ৰামৰ পৰা কিহত কিলোগ্ৰামত ঠিক আছে এতিয়া চোৱা তোমালোকে আগতে পাই আহিছা আৰ্যাখনত যে মিলিগ্ৰামৰ পৰা গ্ৰামত নিব লগা হলে কি কৰিব লাগিব 1000 ৰে কি কৰিব লাগিব এইটো হৰণ কৰিব লাগিব 35 কেইটা শূন্য আছে ইয়াত দুটা ইয়াত তিনিটা 1 2 3 হৰণ কিমান 1000 টো কি হৈ যাব 1000 টো হৰণ কৰিলে এইটো হৈ যাব গ্ৰাম 1000 টো হৰণ কৰিলে কি হয় তিনিটা শূন্যটো এইটো কাটি দিব পাৰে মানে কি থাকে 3500 এইটো গ্ৰাম হৈ গল গ্ৰামক আকৌ কি কৰিব লাগিব কিলোগ্ৰামত নিব লাগিলে কি কৰিব লাগিব আৰু আকৌ 1000 ৰে হৰণ কৰিব লাগিব 3500 ডিভাইডেড বাই 100,000 1000 কিলোগ্ৰাম হল ইয়াত তিনিটা শূন্য আছে ইয়াত তিনিটা শূন্যটো কি ইয়াত তিনিটা শূন্যটো নাই মানে কি কৰিব লাগিব এইটো কি হয় এইটো হৰণ কৰিলে কি হয় তিনিটাৰ আগত দশমিক হৈছে হয়নে তিনিটাৰ আগত দশমিক হলে চবা 3.500 এইটো হৈ গল
কিলোগ্ৰাম এইটো কি কৰিব লাগে 3.5 আমি লিখিব পাৰো হয়নে এনেকুৱা ধৰণে আগতে তোমালোকে পাই আছে নিশ্চয় মনত আছে হয়নে কিলোগ্ৰামটো ভালকৈ লিখি দিও কিলোগ্ৰাম আৰু এটো কি লিখিব পাৰি কি গ্ৰাম ঠিক আছে সো আমাক কি দিছিল যে এটা ঔষধৰ বাকচত টেবলেট ভৰোৱা হয় 1,75,000 টা হয়নে তাৰপিছত চোৱা প্ৰতিটো টেবলেটৰ ওজন 20 মিলিগ্ৰাম কিমান মিলিগ্ৰাম 20 মিলিগ্ৰাম হলে কিমান হ'ব এতেকে বাকচত থকা মুঠ ঔষধখিনিৰ ওজন হ'ব 1,75,000 ইনটু 20 মিলিগ্ৰাম হয়নে মিলিগ্ৰামৰ আমি পূৰণ কৰোঁতে পালো ইমানখিনি এতিয়া মিলিগ্ৰামৰ পৰা আমাক কি দিব দিছে আকৌ মিলিগ্ৰামৰ পৰা নিব দিছে গ্ৰামত নিব দিলে আমি কি কৰিম মিলিগ্ৰামৰ পৰা গ্ৰামত নিব লাগিলে 1000 ৰে পূৰণ কৰিব লাগে আমি 1000 ৰে পূৰণ কৰিলো সো গ্ৰাম পালো গ্ৰামৰ পিছত আকৌ কি কৰিব লাগে এইটো কিলোগ্ৰামত নিব লাগে কিলোগ্ৰামত দিব লাগিলেও কি কৰিব লাগিব এইটো 1000 ৰে আমি কি কৰিব লাগিব হৰণ কৰিব লাগিব হৰণ কৰিলে কি হলো 3.5 হয়নে 3.5 কিলোগ্ৰাম পালো ঠিক আছে বুজি পালা নিশ্চয় আকৌ এবাৰ চাই লবা এই অংকটো তোমালোকে ঠিক আছে এটা নেক্সট লৈ আহা এতিয়া ইয়াত চোৱা তোমালোকে ইয়াত কি দিছে যে 756,038 অংক 6টাৰ সহায়ত অংকৰ পুনৰাবৃত্তি নকৰাকৈ লিখিব পৰা 6টা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটোৰ পৰা আটাইতকৈ সৰু সংখ্যাটো বিয়োগ কৰা হয়নে কি আছিল 756,038 ৰ পৰা কি কৰিব লাগে আটাইতকৈ ডাঙৰ সংখ্যাটো কি হ'ব ডাঙৰ সংখ্যাৰ পৰা লিখা 876,530 হয়নে ডাঙৰ পৰা লিখি কৈছো সৰুলৈ ডাঙৰ সংখ্যা হৈ গল আৰু সো আটাইতকৈ সৰু সংখ্যাটো উলিয়াবলৈ কি কৰিব লাগিব সৰুৰ পৰা ডাঙৰলৈ লিখি যোৱা 305678 লিখি দিলো লিখি দিয়াৰ পিছত আমি কি কৰিলো ইয়াৰ এটাকে বিয়োগ ফল হ'ব কি কৰিলো বিয়োগ কৰিলো বিয়োগ কৰাটো একেবাৰে হ'ল 10 ৰ 2 গল 8 গল 2 ইয়াত থাকিল 12 12 2 থাকিল ইয়াৰ পৰা 11 গল 12 হ'ল 12 7 গল কিমান হ'ব 5 হয়নে ইয়াত থাকিল কিমান 4 ইয়াৰ পৰা 11 গল 4 14 পৰা 6 গল কিমান থাকিল 8 থাকিল ইয়াত থাকিব কিমান 5 5 5 গল 0 আৰু ইয়াত থাকিল কিমান 7 7 ৰ 0 গল 7 আৰু ইয়াৰ 8 থাকিল 8 8 ৰ 3 গল 5 একেবাৰে সিম্পল হয় হয়নে এটা নেক্সট লৈ আহা এইবাৰ 6 নম্বৰটো চোৱা কি দিছে এজন ছাত্ৰক 69586953 সংখ্যাটোক 68 ৰে পূৰণ কৰিব দিলে কিমানৰে পূৰণ কৰিব দিছে 68 ৰে পূৰণ কৰিব দিছে কিন্তু ছাত্ৰজনে কি কৰিলে ভুলক্ৰমে ভুল কৰি ফেলে অংকটো কিমান কৰি লিখিলে 68 ৰ ঠাইত 86 লিখি সংখ্যাটো পূৰণ কৰিলে তেও শুদ্ধ উত্তৰটো কিমান কম বা বেছি পালে হয়নে আমাৰ ছাত্ৰজনক লিখিব কৈছিল কি যে পূৰণ কৰিব কলে 6953 ৰে পূৰণ কৰিব দিলে 68 ৰে হয়নে ইমানক পূৰণ কৰিব দিলে 68 ৰে হয়নে যেতিয়া আমি পূৰণ কৰি কিমান পালো 4,72,804 আৰু ছাত্ৰজনে ভুলতে পূৰণ কৰিলে কিমান পূৰণ কৰিলে 6953 * 86 হয়নে 86 পৰতে কিমান পালে 5,97,958 পালে হয়নে কোনটো বেছি হল যেতিয়া তেওঁ ভুল কৰিলে তেতিয়া বেছিকৈ পালে হয়নে যদি শুদ্ধকৈ কৰিলে হয় তেতিয়া হলে কিমান পাইলে 4,72,804 হেতু পালে হেতেন এতিয়া তেওঁ কিমান বেছিকৈ পালে মানে কিমান কৈছে যে আমাক কি উঠিছে ইয়াত যে তেওঁ শুদ্ধ উত্তৰটোতকৈ কিমান কম বা বেছি পালে কম পালে নেকি কম নাপালে বেছি পালে কিন্তু এটা কিমান বেছি পাব আমি কি কৰিম যে ছাত্ৰজনে ভুলকৈ পূৰণ কৰি পালে ইমান সংখ্যা আৰু ছাত্ৰজনে পূৰণ কৰিব লাগিছিল ইমান সংখ্যা এটাকে বিয়োগ কৰি দিলে আমি কি পাম আগৰ অংকটো পাম এইখিনি তোমালোকে লিখি লোৱা মই মুছি দি এইখিনি নেক্সট অংকটো মানে ইয়াৰ নেক্সট স্তৰটো মই কৰি লম ইয়াত ঠিক আছে তোমালোকে এইখিনি লিখি লোৱা দেখা পাইছা নহয় এতিয়া আমি নেক্সট লৈ আহো চোৱা নেক্সটৰ স্তৰটো মই ইয়াত তোমালোকক লিখি দিম চোৱা তোমালোকে চোৱা কি লিখিলো আমি ছাত্ৰজনে ভুলতে পূৰণ কৰি পোৱা পূৰণ ফল কিমান 5,97,958 আকৌ ছাত্ৰজনে শুদ্ধকৈ পূৰণ কৰিলে কিমান পালে হেতে পোৱা পূৰণ ফল 4,72,804 এতিয়া আমি এইটো বিয়োগ কৰি দিয়াত কিমান পালো 1,25,154 এটাকে আমি কি লিখিব দিছিল যে শুদ্ধ উত্তৰটোতকৈ কিমান কম বা বেছি পালে এটাকে শুদ্ধ উত্তৰটোতকৈ লিখা উত্তৰটোতকৈ ইমান কিমান পালে 1,25,154 বেছি হয়নে হৈ গ'ল একেবাৰে সিম্পল আনসাৰ হয়নে তোমালোকে এইটো কি কৰিবা প্ৰেক্টিস কৰিবা ঠিক আছে নেক্সট লৈ আগবাঢ়ো এইবাৰ চোৱা এইবাৰ 7 নম্বৰটো কি দিছে আমাক যে এটা চলা চিলাওতে 2 মিটাৰ 50 সেন্টিমিটাৰ কাপোৰ লাগে 55 মিটাৰ কাপোৰেৰে কিমানটা চলা চিলাব পৰা যাব চোৱা এটা আছে 2 মিটাৰ আৰু 55 সেন্টিমিটাৰ এই দুটা এককটো বেলেগ বেলেগ হৈ আছে মিটাৰটো মিটাৰ আছে আৰু সেন্টিমিটাৰ আছে হেহে আমি কি কৰিম দুটাকে একে একক কৰি লম মানে দুটাকে সেন্টিমিটাৰলৈ আমি ঘূৰাই নিম মানে হয়নে দুটাকে সেন্টিমিটাৰলৈ লৈ যাম
চোৱা 2 মিটাৰক চেণ্টিমিটাৰলৈ নিব লাগিলে আমি কি কৰিব লাগে আমি আগতে পাই আহিছোঁ আৰ্জাখন যে মিটাৰক চেণ্টিমিটাৰত নিব লাগিলে আমি 100ৰে পূৰণ কৰিব লাগে হয়নে চোৱা মিটাৰক আমি চেণ্টিমিটাৰলৈ লৈ গ'লে এটা চোলা চিলাওতে কাপোৰ লাগে আমাক 2 মিটাৰ 50 সেন্টিমিটাৰ এটো দিয়া আছে হয়নে এটো সোয়া মিটাৰক আমি সেন্টিমিটাৰলৈ লৈ যাব লাগিলে কি কৰিব লাগিব 100 ৰে আমি পূৰণ কৰিলো সেন্টিমিটাৰ হৈ গল যোগ 50 সেন্টিমিটাৰ এটো সোয়া 2 পূৰণ 100 পূৰণ কৰতে কিমান হল 200 যোগ 50 সেন্টিমিটাৰ হয়নে মানে কিমান হল 250 সেন্টিমিটাৰ ঠিক তেনে ধৰণে সোয়া মুঠ কাপোৰ আছিল কিমান 55 মিটাৰ কাপোৰ আছিল হয়নে এতিয়া সোয়া 55 মিটাৰক আমি কি কৰিম সেন্টিমিটাৰলৈ লৈ আনিম 55 মিটাৰক সেন্টিমিটাৰ আনিব লাগিলে ঠিক তেনে ধৰণে কি কৰিব লাগিব 100 পূৰণ কৰিব লাগিব 100 পূৰণ কৰিলে কিমান হ'ব 5500 সেন্টিমিটাৰ হয়নে এতিয়া সোয়া কি কৰিম আমি এইটোৰে এটা চলা চিলাওতে যিমান কাপোৰ লাগে হেতুৰে কি কৰিম আমি 55000 সেন্টিমিটাৰ কি কৰিম 5500 কি কৰিম হৰণ কৰিম একেবাৰে সহজ অংক তোমালোকে মাত্ৰ কি কৰিবা এটো প্ৰেক্টিস কৰি চাবা এখিনি লিখি লোৱা ইয়াৰ পিছত আমি কি কৰিম হৰণ অংকটো কৰিম ঠিক আছে সোয়া এতিয়া সোয়া 250 ৰে 5500 আমি হৰণ কৰতে কিমান পালো 250 দুগুণ কিমান 500 কিমান বাকি ৰল 500 বাকি ৰল আকৌ 250 দুগুণ কিমান পালো 500 পালো এটা কি 55 মিটাৰ কাপোৰত কিমানটা চলা হ'ব 22টা চলা হ'ব একেবাৰে সিম্পল তোমালোকে গম পালা এটা নেক্সট লৈ আহা এইবাৰ 8 নম্বৰটো কি দিছে আমাক যে এজন চাকৰিয়ালৰ ঘৰৰ পৰা কাৰ্যালয়লৈ দূৰত্ব 2 কিলোমিটাৰ 150 মিটাৰ কোন এটা সপ্তাহত 6 দিন খোজকাঢ়ি কাৰ্যালয়লৈ অহা যোৱা কৰিব লাগিলে সপ্তাহটোত মুঠতে কিমান দূৰত্ব খোজকাঢ়িব লগিয়া হয় আমি কথাটো সিম্পল ভাবে ভাবি লও চাবা আমাৰ ঘৰৰ পৰা স্কুললৈ দূৰত্ব ধৰা 2 কিলোমিটাৰ কিমান কিলোমিটাৰ 2 কিলোমিটাৰ সপ্তাহটোত আমি কি দিন যাব লাগে 6 দিন যাব লাগে যদি এদিনত 2 কিলোমিটাৰ যাও 6 দিনত কিমান কিলোমিটাৰ যাম 12 কিলোমিটাৰ যাম কিমান কিলোমিটাৰ 12 কিলোমিটাৰ মানে কি কৰিম 2 লগত 6 টো আমি কি কৰিম পূৰণ কৰি দিম হয় ঠিক তেনেধৰণে ইয়াত চোৱা ঘৰৰ পৰা কাৰ্যালয়লৈ দূৰত্ব 2 কিলোমিটাৰ 150 মিটাৰ সপ্তাহটোত 6 দিন খোজকাঢ়ি অহা যোৱা কৰিলে মুঠ দূৰত্ব হ'ব 2 কিলোমিটাৰ পূৰণ 150 মিটাৰ পূৰণ এটো নহয় দে 2 কিলোমিটাৰ ইয়াত কমা হ'ব দে 2 কিলোমিটাৰ 150 মিটাৰ পূৰণ কি কৰিম 6 লগত পূৰণ কৰি দিম 6 লগত পূৰণ কৰিলে কিমান হ'ব 12 কিলোমিটাৰ 900 মিটাৰ ইয়াত চোৱা মই তোমালোকক পূৰণ অংকটো কৰি দেখুৱাই দিছো হয়নে 6 0 গুণ 0 6 5 গুণ 30 0 8 3 6 গুণ 6 6 3 9 900 মিটাৰ আৰু 6 গুণ 12 কিলোমিটাৰ একেবাৰে সিম্পল হয় মানে তোমালোকে মস্ত টান বুলি ভাবি আছিল অংকবোৰ কিন্তু কি হয় অংকটো একেবাৰে সিম্পল হয় তোমালোকে প্ৰেক্টিস কৰিবা ঠিক আছে এটা নেক্সট লৈ এইবাৰ চোৱা তোমালোকে যে কি দিছে এজন ঘড়ীৰ দোকানীৰ হাতত পইচা আছে কিমান 1,58,975 টকা 75 টকা হয়নে তেওঁ প্ৰতিটোত 475 টকাকৈ টকা মূল্যৰ কিমানটা ঘড়ী কিনিলে 250টা ঘড়ী কিনি আনিলে তেওঁৰ হাতত কিমান টকা বাকি ৰল এটা ঘড়ীৰ দাম কিমান 475 টকা কেইটা ঘড়ী কিনিলে 250টা হয় তেওঁৰ হাতত জমা কিমান আছিল 1,58,975 ইয়াত আমি কি লিখিলো দিয়া আছে দোকানীৰ হাতত মুঠ টকা আছে কিমান 1,58,975 টকা হয়নে সো আকৌ কি দিছে এটা ঘড়ীৰ মূল্য কিমান কৈছে 250 টকা মানে 250 বুলি কৈছে হয়নে এতেকে 475 টা ঘড়ীৰ মূল্য কিমান হ'ব 475 * 250 এটো কি কৰিম পূৰণ কৰি দিম সো পূৰণ কৰি কিমান পালো 1,18,750 হয়নে এটা কি কৰিম আমি আমাৰ হাতত থকা জমা টকাৰ পৰা আমি যিমান খৰচ হল আমাৰ হেতু কি কৰি দিম বিয়োগ কৰি দিম সো তোমালোকে ইয়াত আমি কি কৰিলো অংকটো বিয়োগ কৰি দিলো হয়নে এই বিয়োগ কৰোতে কিমান বাকি ৰল বিয়োগ কৰোতে বাকি ৰল কিমান 40,225 একেবাৰে সিম্পল হয় ইয়াত মই তোমালোকক 9 নম্বৰ অংকটো তোমালোকৰ বাবে প্ৰেক্টিছৰ বাবে এৰিলো এইখিনিতে আজি আমি 1 অৰ d2 সমাপ্ত কৰিলো নেক্সট ক্লাছত আমি তোমালোকৰ লগত 1 অৰ e2 আলোচনা কৰিম ঠিক আছে ভিডিওটো চাই তোমালোকৰ যদি ভাল লাগিছে তেনেহলে ভিডিওটো লাইক কৰিবলৈ নাপাহৰিবা আৰু চেনেলটো যদি নতুনকৈ আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ